আজি একদম তামাম মানে হাঁহি উঠা কাহিনী এটা কম হা। মিষ্টাৰ বাবু ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আমি তেতিয়া প্ৰায় ক্লাছ ৪ৰ্থ অথবা ৫ম শ্ৰেণী এনেকুৱাত আছিলো। মোৰ লগৰ এটা ইমানেই টেলেণ্ট, মানে সি অকল মানে পঢ়া শুনাৰ লগত ব্যস্ত থাকে। তাকে তাৰ বুদ্ধি কিছুমান আছিল, কিন্তু বুদ্ধিবিলাক কেনেকুৱা আছিল মানে সি অকল এখন বিষয়ৰ ৰচনাহে মুখস্থ কৰিছে। ৰচনাখন কৰিলে আকৌ গৰুৰ বিষয়ে ৰচনা মুখস্থ, বাকীবোৰ ৰচনা সি এখনো মুখস্থ নকৰিলে, অকল গৰুৰ বিষয়ে ৰচনা মুখস্থ কৰিলে। আৰু এনেকুৱা কৰিলে মানে যি বিষয়ৰ কথাই মানে নাহক কিলে সি গৰুৰ বিষয়ে ৰচনাখন তাত পেলাবগে আৰু লিখি দিয়ে। আৰু মাষ্টৰেও মানে কি হয়, কাটিব নোৱাৰা হৈ যায়। গৰুৰ বিষয়ে ৰচনা লিখি থাকোতে এবাৰ মানে শংকৰদেৱৰ বিষয়ে ৰচনা লিখিবলৈ আহিছিলে। একদম প্ৰথমখন একদম ধুনীয়া লিখিছে। শংকৰদেৱৰ আলিপুখুৰী নামে ঠাইত জন্ম হৈছিল, মাক আছিল মানে সত্যসন্ধা, তাৰপিছত কুসুম্বৰ ভূঞাৰ কথা লিখিছে। এইবিলাক সকলোবোৰ লিখিছে। লিখাৰ পিছত মানে কি হল, শংকৰদেৱে 12 বছৰ কালত বোলে এটা ষাঁড় গৰু মানে শিঙত ধৰি বগৰাই পেলাইছিল। সেইখিনিত পেলাই ললেগে আৰু পেলাই লোৱাৰ পিছত কি কৰিলে, ষাঁড় গৰুটো এনেকুৱা আছিল, গৰুৰ বিভিন্ন প্ৰজাতি পোৱা যায়। গৰুৱে গাখীৰ দিয়ে, গৰুৰ নেজ দীঘল, গৰুৱে হাল বায়, এইবোৰ চব। আৰু তাৰ পিছৰ পৰা সেই ষাঁড় গৰুৰ পৰা ষ্টাৰ্ট হোৱাৰ লগে লগে সেইখিনি দেখিলে। কোনো পধ্যে মাষ্টৰে যিয়েই নিদিয়ক কিয় মানে কোনো পধ্যে মানে হেৰি নকৰে, মানে গৰুত পেলাই পেলাই সেই গৰুৰ বিষয়ে ৰচনা তলত লিখিবই। আকৌ এবাৰ বিদ্যালয়ৰ বিষয়ে লিখিবলৈ আহিছিলে। বিদ্যালয়ৰ বিষয়ে লিখিবলৈ আহোঁতে প্ৰথমতে বিদ্যালয়ৰ কথা ধুনীয়াকে লিখি গৈ আছে। তাৰপিছত আৰু এবাৰ বোলে আমাৰ বিদ্যালয়ৰ বোলে ফিল্ডতে ওচৰৰ মানুহবোৰে গৰু এৰাল দিলে। তাৰ পৰা আৰম্ভ কৰি দিলে, গৰুৰ বিভিন্ন প্ৰজাতি আছে, গৰুৱে আমুক কৰে, তামুক কৰে, তেনেকুৱা। তেতিয়াতো মাষ্টৰে মানে উপায় নাইকিয়া হৈ এবাৰ ভাবিলে, নাই ইয়াকে গৰুত পেলাব নোৱাৰা কিবা এটা বিষয়ে ৰচনা লিখিবলৈ দিব লাগিব। তাৰপিছত তেনেকে ভাবিলে, নাই এৰোপ্লেনৰ লগততো গৰুৰ বোলে সম্পৰ্ক নাই, গতিকে মই এৰোপ্লেনৰ বিষয়ে ৰচনা লিখো। একদম আহি আৰু মাষ্টৰে পিছদিনাখন আহি কলেহি যে তই এৰোপ্লেনৰ বিষয়ে ৰচনা লিখ। তাৰপৰা এতিয়া এৰোপ্লেনৰ বিষয়ে সি প্ৰথমখন ঠিকে লিখিলে। এৰোপ্লেন আৱিষ্কাৰ কৰিছিল 1903 চনত ৰাইট ভাতৃদ্বয়ে। তাৰপিছত তেনেকে লিখি গৈ আছে। তাৰপিছত লিখাৰ পিছত এবাৰ লিখি দিলে কি বোলে, মোৰ এবাৰ ভাগ্য হৈছিল বোলে এৰোপ্লেনত উঠা। মই এৰোপ্লেনত উঠিছো, প্ৰথমবাৰ উঠিছো, উঠি গৈ আছো, ইমান ভাল লাগিছে বোলে। এবাৰ খিৰিকীয়েদি বোলে পথাৰৰ ফালে তললৈ এনেকে চাওঁতে পথাৰত দেখিলো নহয় গৰু চৰি আছে। গৰুবোৰ তাৰ পৰা দেখাত একেবাৰে সৰু সৰু। তাৰ পৰা আকৌ আৰম্ভ কৰি দিলে আৰু বোলে গৰুৰ প্ৰজাতিয়ে মোক গৰু আমুক আছে, গৰুৱে আমুক কৰে, তামুক কৰে। তাৰপিছত মাষ্টৰক দিলে, মাষ্টৰ চাইটো আৰু